নমস্কাৰ পুনৰ মই সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক প্ৰীতি আৰু সম্ভাষণ জনাই আজি মই আন এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হৈছোহি কিন্তু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজি আছে নৱম শ্ৰেণীৰ নীলমণি ফুকনদেৱে ৰচনা কৰা সময় নামৰ পাঠটিৰ 5 নম্বৰ তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা খ সময়ৰ টিকনিডাল হেনো আগফালে উত্তৰ সময়ৰ টিকনিডাল হেনো আগফালে উক্ত কথাষাৰৰ যোগেদি সময়ৰ বিশেষত্ব বুজাইছে মানুহৰ টিকনি পাছফালে থাকে অৰ্থাৎ মানুহজনক প্ৰয়োজন সাপেক্ষে পাছফালৰ পৰা ৰখাব পাৰি কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে থাকে ইয়াক টানিলে আগফালে হালি আহে ইয়াৰ অৰ্থ এই যে সময় দ্ৰুতগতিত আগবাঢ়ি যায় সময়ক ধৰি বান্ধি ৰখাব নোৱাৰি সেয়েহে আমি সময়তকৈ দুখোজ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিব লাগে তাৰ পিছত গটো আছে সময়ৰ যুগ কামতহে ঘড়ীৰ কাঁইটকেইডালত নাই উত্তৰ সময়ৰ যুগ কামতহে ঘড়ীৰ কাঁইটকেইডালত নাই উক্ত কথাষাৰৰ যোগেদি ইয়াকে কোৱা হৈছে যে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সময়ৰ বিভিন্ন নিৰূপক যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে সময়ৰ হিচাপ ৰাখিবৰ বাবে ঘড়ীৰ প্ৰচলন হৈছে সময় নিৰূপক যিমান যন্ত্ৰপাতি আৱিষ্কাৰ হ'লেও সময়ৰ প্ৰকৃত যুগ হৈছে কৰ্ম অবিহনে আমি জীয়াই থাকিব নোৱাৰো গতিকে কাম নকৰি ঘড়ীৰ কাঁইটত সময়ৰ হিচাপ চাই থাকিলে আমাৰ কামবোৰ সমাধা নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছো পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি